हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल लोकल ब्लगार धन सो की खबर आपनालोकर आशा करिছো निश्चय ভাল আৰু आपनालोकर आशीर्वाद मोरो बहुत ভাল तो गाइस মই যোৱাকালি ঘৰত আহিছো কিন্তু যোৱাকালি মই ভিডিও কৰিব খুজিছিলো কিন্তু অলপ সন্ধিয়া হৈ গল যাৰ কাৰণ মই ভিডিও নকৰিলো তো ভাবিছো আজি ৰাতিপুৱাৰ পৰা মই এটা ব্লগ ষ্টাৰ্ট কৰো বিকজ মই বহুত দিন পিছত ঘৰত আহিছো ফুৰিবলৈ তো আপোনালোকক দেখুৱাম গোটেই দিনটোত কি কৰো কি নকৰো तो मैं जस्ट उठिलो बिकज आज दुकान नाई और दुकान যাব লগা নাই तो एतिया 9:30 मान बाजिल तो एतिया उठिलो और एतिया मैं फ्रेश हम तार पिছত आपनालोকক गोटे दिन तो की करू की नकरू आपनालोকক भालके देखुवाम और या मोर लगत मोर भतिजी हाइते ना एतिया लाज पाई আছে तो बोलक एतिया तो गाइस दात माजी माजी फुलर बागानखन চাই আছো मार बहुत धुनिया धुनिया फुल होइसे एतिया या सोआ और देखिबले बहुते धुनिया लागिसे आपनालोक केनेकुआ लागिसे जनाबो कमेन्ट सेक्शनत आई होप आपनालोकर फुलबोर चाइ ভাল लागिसे আৰু এইটো হৈছে কি ফুল মই ভালকে নাজানো বাট চাই আছো অকল আৰু এয়া হৈছে হেৱালি ফুল আমাৰ গোটেই চোতালখন হোৱাইট হৈ গৈছে হেৱালি ফুল পৰি পৰি আৰু এইখন হৈছে মানি প্ল্যান্ট বহুত ধুনিয়াকে গোটেই ওয়ালখন বাগি গৈছে বহুত ধুনিয়া লাগিছে দেখিবলে এসোৱা আৰু এইটো কি ফুল মই নাজানো বাট এনে তৰা ফুল বুলি কয় বহুতে শুনিছো আৰু বাট বহুতে ভাল লাগিছে সো গাইস আমি ফ্ৰেশ হৈ গলো এতিয়া ব্ৰেকফাষ্ট কৰিম এয়া মা পৰঠা ভাজি আছে তো বলক এতিয়া गाइस ब्रेकफास्ट खिनि करिलो तार पिছত आपनालोকক লগ পাই আছো তো গাইস আমি ব্রেকফাষ্ট কৰিলো তো এতিয়া আমি এনে কিবা কিবি কৰি আছো আৰু এতিয়া হাঁহ কাটিব আজি বহুত দিন পিছত মই ঘৰত আহিছো যাৰ কাৰণে ডাঙৰ দাদাই হাঁহ আনিছে ও সৰি ডাঙৰ দাদা নহয় মাজু দাদাই হাঁহ আনিছে তো বলক এতিয়া আমি হাঁহটো দেখুৱা আপোনালোকক গাইস এইটো হাঁহটো আজি খাম মানে পার্টি হব তো এনেকৈ চাই থাকক ভিডিওটো এয়া ফাইনালি হাঁহটো কাটিলে তো চাই থাকক আৰু এইজনী আমাৰ বাইদেউ হয় ওচৰৰে আমাৰ ঘৰত থাকে আৰু এয়া আদা নহৰু পিয়াজ চিলাই আছে আৰু এয়া আমাৰ কিচেনটো আৰু এজনী বদমাছি লগাইছে মোৰ পিছ একদমই নাচাৰে মই অহাৰ পৰা মোৰ লগতে কি দেখি আৰু এয়া মোৰ ভাবি হাতটো চিলাই আছে তো এনেকৈ ভিডিওটো চাই থাকক আপোনালোকে আশা কৰিছো ভাল লাগিব আৰু সো গাইস এতিয়া অলপ আমি ফুৰিবলৈ যাম মানে মোৰ এজন ফ্ৰেন্ড আৰু ভাইটিও হয় মোক ফোন কৰিছে ফুৰিব যাব কাৰণে মানে এখন ৰেষ্টুৰেণ্টত যাম তো আগতে বহুত আগতে প্লান কৰিছিলো বাট যোৱা হোৱা নাছিল তো বলক এতিয়া আমি গৈ থাকো আৰু এইখন হৈছে আমাৰ যোগীখোপাৰ নৰনাৰায়ণ সেতু ব্ৰিজ দেখিবলৈ বহুত ধুনিয়া আৰু ইয়াতে বহুত মানুহে সেলফি উঠে ফটো উঠে আমিও উঠিছিলো আগতে তো এনেকৈ আমি গৈ আছো আৰু এইটো হৈছে ফেৰী ঘাট মানে বহুত পুৰণা হয় আৰু আগতে ইয়াৰ পৰা মানে অহা যোৱা কৰিছিল জাহাজেৰে বাট এতিয়াতো নাই আৰু এইটোৱে হৈছে ব্ৰহ্মপুত্ৰ নদী আমি এতিয়া গৈ আছো গোৱালপাৰা তো এনেকৈ ভিডিওটো চাই থাকক আৰু কেনেকুৱা লাগে ভিডিওটো নিশ্চয় জনাব কমেন্ট সেকশনত আৰু এই ঠাইডোখৰ হৈছে গোৱালপাৰাৰ কাৰবলা বুলি কয় আমি যিটো ৰেষ্টুৰেণ্টত গৈ আছো এইফালে যাব লাগে তো বলক এতিয়া আমি গৈ থাকো পামেই আৰু বেছি সময় নাই তো গাইস ফাইনালি ৰেষ্টুৰেণ্ট পাই গলো আৰু এইটো হৈছে বেলকনিটো বহুত ধুনিয়া দেখিবলৈ এয়া চাওক আৰু ভিতৰটো দেখুৱাম ভালকে আপোনালোকক এনেকৈ ভিডিওটো চাই থাকক আৰু এয়া হৈছে ভিতৰত চোৱা বহিবলৈ ঠাইবোৰ বহুত ধুনিয়া হয় তো গাইস আমাৰ খানা আহি গ'ল আমি অৰ্ডাৰ কৰিছিলো ৰুমালী ৰুটি আৰু কিমা তো এনেকৈ চাই থাকক আৰু এতিয়া আমি খাওঁ আৰু মোৰ লগত এয়া আছে ভাইটি কেইটামান চোৱা তো এনেকৈ আমি খাই আছো
বহুত ভাল ৰেষ্টুৰেণ্ট হয়, আপোনালোকে আহিব, বহুত ভাল লাগিছে ইয়াত আহি। তো গাইজ আমাৰ খোৱা বোৱা হ'ল, এতিয়া অলপমান ফটো উঠিলোঁ, এয়া চোৱা দুখন ফটো মোৰ। এতিয়া আমি ঘৰলৈ যাম, তো বলক। তো গাইজ আমি এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু ঘৰত গৈ কেনে তো হাঁহৰ মাংস খাবলৈ বাকী আছে, বাট কিমান দূৰ বা হৈছে গম নাপাওঁ। তো গাইজ এইখিনি হৈছে পঞ্চৰত্ন বুলি কয় ব্ৰিজখন পোৱাৰ আগতে। তো এতিয়া আমি ঘৰত গৈ আছোঁ, ঘৰ পাই আৰু পাৰ্টি আছে, তো বলক এতিয়া। তো গাইজ এয়া চোৱা মই ঘৰ আহি পালোঁ, আৰু মাংস ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাবলৈ বহিম। এয়া ডাঙৰ দাদাৰ মই ভাত খাব বহিছোঁ। আমাৰ লগত আছে মাটিমাহৰ দালি আৰু এয়া হাঁহৰ মাংস। এতিয়া ভাত খাম, আৰু ভাবিছোঁ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইয়াতে শেষ কৰিম আজি। তো গাইজ এতিয়া মই কেইটামান পিকচাৰ দেখুৱাম, আজি দিনটোত কি কি কৰিলোঁ নকৰিলোঁ। বাট বহুতে ভাল লাগিল ঘৰত আহি, আৰু বহুত এনজয় কৰিলোঁ ফ্ৰেণ্ডৰ লগত, ঘৰৰ মানুহখিনিৰ লগত। তো মনটো বহুত ভাল লাগিছে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব, আৰু যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে ভালকৈ চাব পাৰে। তো আজিৰ কাৰণে বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু নতুন কিবা লৈ আহিম। You're my darling angel, baby. White, your trust me.